ভেৰগাঁও জাবাংগাঁও পথাৰৰ UPPL দলৰ এজন সক্ৰিয় সদস্য মানে মই এজন মেম্বাৰ আছিলোঁ UPPLৰ। তো মই আজি UPPLৰ কাম কাজ সম্পূৰ্ণ মই বেয়া দেখি আজি মই BPF দলত জইন কৰিলোঁ। আৰু এই জইনটো মই ঘৰতে কৰিছোঁ। মোৰ লগত আছিলে মোৰ আৰু 6জন ল'ৰা আছে UPPLৰ সক্ৰিয় সদস্য। তেখেতসকলক UPPL দলৰ কাম কাজ বেয়া দেখি আজি মোৰ লগত নেলছন ছাৰৰ ঘৰত মই জইন হৈছোঁ BPF দলত। আজি মই কথা দিছোঁ BPF দলৰ হৈ মই সম্পূৰ্ণ মানে ভাল মগজুৰে BPF দলৰ কাম কাজ কৰি যাম বুলি মই কথা দিলোঁ। ৰূপমহে নেকি তোমাৰ? প্ৰহ্লাদ নহয়। BPF দলত জইন হোৱাৰ মোৰ এটাই লক্ষ্য, UPPL দলে ৰাইজৰ হৈ কোনো ভাল কাম কৰি দেখুৱাব পৰা নাই। তো সেই হিচাপে সেইকাৰণে আৰু লগতে আমাৰ যিজন EM তেখেতৰ কোনো মানে ব্যৱহাৰ পাতি কোনো আচাৰ ব্যৱহাৰ কোনো ভাল নহয়, কোনো কাম কাজ ভালদৰে কৰিব পৰা নাই আৰু মানুহক কোনো ভাল মানে বিহেভ কৰিব নাজানে, কথাও ক'ব নাজানে ভালদৰে। সেইকাৰণে মই আজি UPPLৰ সক্ৰিয় মেম্বাৰ হৈও তেখেতক বেয়া পায়, তেখেতৰ দলক বেয়া পায় মই আজি BPFত জইন হ'বলৈ মই বাধ্য হৈছোঁ। কিতাপ